Hello friend. আমি মানে এতিয়া জুবিন চাবা যাম জুবিন আমি মানে এই ৰাতি গৈ আছো জুবিন দাক চাবলৈ মানে মানে যোৱা কথা নাছিলে মানে যোৱা কথা নাছিলে তো হঠাৎ মানে বৌহঁতে ক'লে যে নাই জুবিন দাক চাবলৈ যাওঁ তো আমি গৈ আছো মই মোৰ মা বৌ আৰু মোৰ ভতিজা ল'ৰা ছোৱালী দুটা এইয়া ৰামনো আই বৈ দে এয়া চাওঁ আমি জুবিন চাব যাম দেখা পালে বহুত ভাগ্য লাভ পাব আমি মানে ঘৰত ভাত পানী নোখোৱাকৈ দৌৰিছোঁ মানে জুবিনক চাবলৈ হোৱা মানে হোৱা কথা নাছিলে হঠাৎ মানে আৰু হোৱা হ'ল আহিলোঁ চাওঁ তাত গৈ কেনেকুৱা পৰিস্থিতি হয় আৰু আপোনালোককো দেখুৱাব পাৰোঁ চাওঁ আৰু বাপৰে আমি মানে এতিয়া আহিছোঁ জুবিন দাক চাবলৈ চাওঁ দেখা পাওঁ নে নাপাওঁ এতিয়া মানে গৈ আছোঁ জুবিন দাক চাবলৈ এয়া দেখিছেনে মানুহ ইমান ভিৰ হৈছে মানে সোমাবলৈ ঠাই নাই তথাপিতো জুবিন দাক চালোঁ আৰু ইপিনে দিছে পৰ্দা এয়া চাওক মই অকণমান মানে ভিডিঅ' বনাই আনিছোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰি দিওঁ আপোনালোকে চাব আৰু কেনেকুৱা হৈছে জনাব এয়া চাওক মানুহ ইমান ভিৰ সোমাবলৈ মানে ঠাই নাই আৰু এতিয়া মানে আমি ধুনীয়া চাই কিনে ঘৰলৈ গৈ আছোঁ এয়া মা আৰু মোৰ ল'ৰালীয়েগৈ আৰু মই পিছত ভিডিঅ' কৰি গৈ আছোঁ এয়া বাপুতি কলেজৰ গেট এতিয়া মই গৈ আছোঁ তেনেহ'লে আপোনালোকে ভিডিঅ'টো চাই থাকিব আৰু ঘৰত গৈ একেবাৰে পাই আছোঁ হেল্ল' ফ্ৰেণ্ড আমি মানে এতিয়া ঘৰ আহি পালোঁ বহুত ঠাণ্ডা লাগিছে বাপৰে তাত মানুহ সোমাবৰ মানে ঠাই নাই ইমান মানুহ তথাপিতো জুবিন দাক চাবলৈ গ'লোঁ আৰু নোযোৱা কথা আছিল হঠাৎ মানে বৌ ক'লে যে জুবিন দাক চাবলৈ যাম গতিকে আৰু গ'লোঁ জুবিন দাক নোচোৱাকৈ থাকিব পাৰে নেকি হয়নে নহয় জুবিন দাক নোচোৱাকৈ থাকিব পাৰে নেকি সেই গতিকে গ'লোঁ আৰু ভাত পানী একো নোখোৱাকৈ গৈছোঁ দৌৰা দৌৰিকৈ এতিয়াহে আহিলোঁ এতিয়া মানে ভাত বনাব লাগিব খাব লাগিব মানে জুবিন দাৰ অকণমান মানে ভিডিঅ' মানে ৰেকৰ্ডিং কৰি আনিছোঁ আৰু আপোনালোকক দেখুৱাম কেনেকুৱা হৈছে ক'ব আৰু তেনেহ'লে আজিলৈকে ভিডিঅ'টো ইয়াতে সমাপ্ত কৰোঁ
ভিডিঅ'টো চাই কেনেকুৱা লাগিছে মোক জনাব লগতে লাইক কমেণ্ট শ্বেয়াৰ আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব তেনেহ'লে আজিলৈকে বাই More than